বৰ্তমান মই দৰংগিৰি কল বজাৰত আছোঁ, যিটো নেকি আমাৰ এছিয়া মহাদেশৰ ভিতৰতে সকলোতকৈ ডাঙৰ কল বজাৰ হয়। আৰু এই কল বজাৰটো আছে অসমৰ ভিতৰত মানে গোৱালপাৰা ডিষ্ট্ৰিক্টত দৰংগিৰিত। তো আহক আমি আজি এই দৰংগিৰি কল বজাৰৰ বিষয়ে কিছুমান তথ্য বা দৰংগিৰি বজাৰৰ বিষয়ে অকণমান জানি লওঁ। আচলতে এই বজাৰটো মানে বছৰৰ প্ৰায় 12 মাহে চলি থাকে, কিন্তু যেতিয়া নেকি দেৱালী দীপাৱলী পূজা তেতিয়া বিশেষকৈ মানে ইয়াতে মানে ডাঙৰকৈ বেছিকৈ কল সমাগত হয় বা আহে। আৰু এই কলৰ বজাৰটো হৈছে আচলতে ছট পূজাৰ বাবে। বিশেষকৈ এই দেৱালীৰ সময় বা ছট পূজাৰ সময়ত আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু লগতে মেঘালয়ৰ পৰা কলবোৰ ইয়াতে বিকিবলৈ বা বেচিবলৈ আনে। আৰু এই দৰংগিৰি বজাৰখনত অসমৰ বিভিন্ন প্ৰান্তৰ বাহিৰেও মেঘালয় গাৰো পাহাৰৰ পৰা এনেধৰণৰ পিকআপ ভান জাতীয় গাড়ীত দৰংগিৰি বজাৰলৈ কলবোৰ লৈ অহা হয়। এনেধৰণৰ পিকআপ ভানৰ বাহিৰেও যিসকলে দৰংগিৰি বজাৰখনত দাঁতি কাষৰীয়া অঞ্চলৰ হয়, তেওঁলোকে 10-15 কিলোমিটাৰ বা 20 কিলোমিটাৰলৈকে এনেধৰণৰ চাইকেলত কলৰ ঠোক বা চৰাবোৰ ওলমি পেলাই বজাৰলৈকে লৈ আহে। আচলতে এই দৰংগিৰি কল বজাৰখন 1960 চনতে স্থাপিত হৈছিলে, কিন্তু 1976 চনতহে এই কল বজাৰটো স্থায়ীভাৱে পঞ্জীয়ন কৰোৱা হয়। আৰু ইয়াৰ পৰা কলবোৰ আমাৰ ভাৰতৰ ভিতৰত মানে বিভিন্ন ৰাজ্যত নিয়া হয়, যেনেকুৱা বিহাৰ, বেংগল, লগতে ধৰ পুনে বা হাৰিয়ানা আৰু লগতে নেপাল তেনেকুৱা জাগাত নিয়ে বুলি আমি গম পাওঁ। তো বিভিন্ন জাগাৰ পৰা মানে এই কলবোৰ ইয়াতে মানে ব্যৱসায়ীবিলাকে কিনিবলৈ আহে। এতিয়া চাওক মানে বজাৰটো চলি আছে ধুনীয়াকৈ। এই বজাৰৰ ভিতৰতে মানে এজন আমি ধৰ ব্যৱসায়ী বা বেপাৰীজনক সুধি চাওঁ যে ইয়াতে এই কলবোৰ ঠোক বা চৰা কেনেকৈ বিক্ৰী হয়। আহক এতিয়া জানি লওঁ এতিয়া লগৰ পৰা কলখিনি। এতিয়া মই দুধনৈ দামাৰ পৰা এনে এনেকুৱা ধৰ এইবিলাক যিবিলাক মানে চৰি বা আখি চৰা বুলি ক'ব লাগিব, চৰা বা যিটো নেকি ঠক, সেইটো কিমানকৈ বিক্ৰী হয়? এতিয়া 150-150 টকা তেনেকুৱা হয়। মানে ডাঙৰ সৰু মানে লৈ পেলাই ডিপেণ্ড কৰে আৰু ন? হয়। আচ্ছা, ধন্যবাদ জনাই দিয়াৰ বাবে।
এই কল বজাৰতে মানে বাহিৰা যিবিলাক বাহিৰা ৰাজ্যৰ পৰা অহা কিছুমান ব্যৱসায়ী তেওঁলোকৰ পৰা আহক জানিলোঁ কিছুমান তথ্য। मैं बिहार सीतामढ़ी ज़िला से आया हूँ। हाँ, गौशाला चौक। मैं यहाँ से कोल लेकर जाता हूँ। 120, 150 का ये कोल मिलता है यहाँ, और वहाँ जाकर मैं इसको 20 रुपये फ़ायदे करके इसको बेचता हूँ। और मैं साल में 5 बार आता हूँ यहाँ। और उसके बाद मैं मेरा पापा भी, जिसका नाम अब्दुल खालिक है, जो हमेशा हर बार आता है यहाँ कोल लेकर जाता है। और मेरा फल का दुकान है जो सीतामढ़ी गौशाला चौक। फ़ोन नंबर मेरा ये है, अहमद रजा फ्रूट कंपनी। जो हर साल मैं यहाँ आता हूँ और ये कोल लेकर जाता हूँ यहाँ से। मेरा नाम MD मंजूर है। सीतामढ़ी गौशाला चौक पे मेरा मकान है। আৰু এই দৰংগিৰিৰ কল বজাৰটো দৰংগিৰি বজাৰ উন্নয়ন সমিতিয়ে পৰিচালনা কৰে। এতিয়া আহকচোন তেওঁলোকৰ মুখৰে পৰা আমি দৰংগিৰি বজাৰ কল বজাৰৰ বিষয়ে জানি লওঁ। আমাৰ স্থানীয় ছ'চিয়েল মিডিয়া যিটো ইউটিউবৰ আমাৰ সাংবাদিক সকললৈ মই আমাৰ দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিৰ সম্পাদক হিচাপত ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ দৰংগিৰি এছিয়াৰ ভিতৰত সৰ্ববৃহৎ কলৰ মাৰ্কেট, আৰু এই কলৰ মাৰ্কেটখন আমাৰ ঠিক প্ৰত্যেক বছৰ অক্টোবৰ বা নৱেম্বৰ মাহত ছট পূজা আৰু কালী পূজাৰ সময়ত মানে দিনে ৰাতে কলৰ বজাৰখন চলি থাকে। এই কল বজাৰখনৰ মানে আমাৰ বহুত বাহিৰৰ পৰা বেপাৰীসকল আহি কলবোৰ ক্ৰয় কৰে। যেনে আমাৰ বিহাৰ, বেংগল, নেপাল, কাঠমাণ্ডু এই সকলৰ পৰা বেপাৰীসকলে আহি আমাৰ দৰংগিৰি বজাৰখন তেওঁলোকে কল ক্ৰয় কৰে আৰু কল ক্ৰয় কৰি নি তেওঁলোকে নিজৰ জেগাত বিক্ৰী কৰে। তাৰপিছত ইয়াৰ কলবিলাক আচলতে আমাৰ মেঘালয় আৰু অসমৰ দাঁতিকাষৰীয়া অঞ্চলবিলাকৰ পৰা আহে, আৰু আমাৰ আশে পাশে থকা ঠাইবিলাকৰ পৰা আমাৰ কলবোৰ হয়, আৰু এই কলবোৰে আমাৰ এই বজাৰত মানে বেচা কিনা হয়, আৰু এই বেচা কিনা কৰি তেওঁলোকে আমাৰ বজাৰৰ পৰা কলবোৰ লৈ যায়। দৰংগিৰি এই কলৰ বজাৰত যিহেতু আমাৰ অনুষ্ঠানৰ আমাৰ লোকেল লেবাৰ বা শ্ৰমিক আমাৰ ইয়াতে আগতে আছিলে 120 জন। এতিয়া আমি এই বছৰ 2018 চনত মানে আৰু দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিৰ তৰফৰ পৰা 30 জন বাছনি কৰি তেওঁলোকক লেবাৰ কামৰ কাৰণে নিয়োগ কৰা হৈছে, আৰু ইতিমধ্যে তেওঁলোকৰ লগত একেলগে লগ হৈ বৰ্তমান লেবাৰখিনিয়ে তাতে কামত মানে যোগদান কৰিছে আৰু ইতিমধ্যে কাম কৰি আছে। ইয়াৰ পিছতে আমি যি বজাৰৰ টকাসমূহ আমি উন্নয়ন কমিটিয়ে এনেধৰণৰ আমি খৰচ কৰোঁ। যিহেতু আমাৰ অঞ্চলৰ এই 39খন গাঁৱৰ ল'ৰা ছোৱালী প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা বা শৈক্ষিতে উত্তীৰ্ণ হোৱা ল'ৰা ছোৱালীসকলক আমি সম্বৰ্ধনা যাচিছোঁ। আৰু আমাৰ যিহেতু ইয়াতে উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, তেওঁলোকক আমি স্কুলৰ শিক্ষকক কিছু দৰমহা দিওঁ, আৰু লগতে আমাৰ 39খন গাঁৱক প্ৰত্যেক বছৰে মানে 2000 কোটি টকা আমি ইয়াৰ পৰা অনুদান দিওঁ। এনেধৰণৰ বিভিন্ন কামত আমাৰ এই উন্নয়ন সমিতিৰ বা বজাৰৰ টকাসমূহ আমি খৰচ কৰোঁ। এনেধৰণৰ বিভিন্ন প্ৰান্তৰ পৰা বেপাৰীসকলে আহি পেলাই ইয়াতে কল ক্ৰয় কৰে, মানে কিনে। তাৰপিছত এনেকুৱা ধৰণৰ ষ্টক কৰি ৰাখে। ষ্টক কৰাৰ পিছত ইয়াৰ যিবিলাক স্থানীয় লেবাৰ, ইয়াতে তেওঁলোকে কোৱা মতে 100 পৰা 150 জন স্থানীয় লেবাৰ আছে। তেওঁলোকে এই সম্পূৰ্ণ কল বজাৰৰ কামেৰে তেওঁলোকে নিৰ্ভৰ হয়। তো এওঁলোকে এনেকুৱা ধুনীয়াকৈ লোড কৰি পেলাই বিভিন্ন মানে অন্য যিবিলাক ৰাজ্যবিলাকৰ ব্যৱসায়ী তেওঁলোকক এনেধৰণৰ লোড কৰি পেলাই গাড়ীখন মানে বিদায় দিয়ে তেওঁলোকক।
yourself, you're unhonored. The trials of life brings us new experience, so just keep on moving to the light.